প্ৰশ্ন সুধিম, ধুনীয়াকে উত্তৰ দিবি দে কিন্তু। হ'ব ছাৰ, আমি ধুনীয়াকে উত্তৰ দিম। এই মোক প্ৰথম তই কৈছোন, গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য কি? ছাৰ, গাঁৱৰ ঘৰত হাউচ নম্বৰ নাথাকে, ঘৰৰ নম্বৰ নাথাকে, ঘৰৰ মুৰব্বীৰ নামটো কৈ দিলে ঘৰ ক'ত কৈ দিব পাৰে। কিন্তু ছাৰ, চহৰত হাউচ নম্বৰ থাকে, মানে ঘৰৰ নম্বৰ থাকে, আৰু ঘৰৰ মুৰব্বীৰ নাম ক'লে কোনো চিনি নাপায় ছাৰ। চব খালি হেৰি থাকে, হাউচ নম্বৰ, ঘৰ ক'ত, সেইগিলা ক'লেহে চিনি পায় ছাৰ। গাঁও আৰু চহৰৰ মাজত এইটো এটা পাৰ্থক্য। ৰিয়া, তোৰ উত্তৰটো ধুনীয়া লাগছি মোক। এই ভেকলা, এবাৰ তই কও, গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য কি? ছাৰ, গাঁৱৰ ৰাস্তাই ৰাস্তাই কুকুৰ ঘূৰি থাকে, আৰু চহৰৰ ৰাস্তাই ৰাস্তাই গৰু ঘূৰি থাকে। গাঁৱৰ মানুহে গৰু পোহপাল দে, আৰু চহৰৰ মানুহে কুকুৰ পোহপাল দে ঘৰত। আৰু ছাৰ, গাঁৱৰ মানুহে গৰু ঘাঁহ খুৱাবলৈ যায় গধূলি, থোৱা দে গোহালিত, আৰু চহৰৰ মানুহে গধূলি কুকুৰ ফুৰাবলৈ যায়, কুকুৰক খুৱাবলৈ যায়। আৰু ছাৰ, গাঁৱৰ মানুহে নিজৰ ঘৰৰ পিয়ৰ গাখীৰ খায়, আৰু চহৰৰ মানুহে পানী মিক্স কৰা গাখীৰ খায় ছাৰ। এইটো এটা ডাঙৰ পাৰ্থক্য চহৰ আৰু গাঁৱৰ মাজত। ভেকলাই কিন্তু এইটো ভাল কথা কৈছে। চহৰত থাকিব পাৰে বহুত সুবিধা, কিন্তু চহৰৰ মানুহে সদায় ভেজাল বস্তু খায়, আৰু গাঁৱৰ মানুহে সদায় ভাল বস্তু খায়।